জ্ঞানশ্ৰী কলাতীৰ্থৰ উদ্যোগত জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা। নলবাৰী জিলাৰ আগশাৰীৰ চিত্ৰানুষ্ঠান হিচাপে অসম চাৰুকাৰু কলা পৰিষদৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত জ্ঞানশ্ৰী কলাতীৰ্থৰ উদ্যোগত গৌৰাদল চিত্ৰ পদ্মপৰা বজাৰ প্ৰাংগণত এখনি জিলাভিত্তিক চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰে। 2 শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতা অনুষ্ঠানখনত। এই উক্ত অনুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰীতম বৰ্মন আৰু সম্পাদক পৰাগজ্যোতি কলিতা। ৰাতিপুৱা 11 বজাত সভাপতি ডাঙৰীয়াই প্ৰতিযোগিতাখনি উদ্বোধন কৰে লগতে বিশিষ্ট চিত্ৰশিল্পীসকলৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে জ্ঞানশ্ৰী কলাতীৰ্থৰ উপাধ্যক্ষ ৰেজেকুল আহমেদ ডাঙৰীয়াই। উক্ত অনুষ্ঠানখনিত অতিথি হিচাপে উপস্থিত থাকে জলসিঞ্চন বিভাগৰ শাখা সহায়ক প্ৰাঞ্জল মিশ্ৰ ডাঙৰীয়া। পৰিচালক হিচাপে উপস্থিত থাকে বনজিৎ কলিতা, লাচিত কলিতা, সীমান্ত তালুকদাৰ আৰু আকাশ বৰ্মন।